স্পট আমি আহি পালোঁ আমাৰ পিকনিক ভাবোঁতে আমি কামৰেং আহি পালোঁ কামৰেং কয় নে খামৰেং কয় খামৰেংগা বিল আহি পালোঁ দুখনকৈ গাড়ী লৈ আজি কলৈ যাব ওলাইছোঁ চাবলৈ মন আছেনে আপোনালোকৰ এই আমাৰ ছাবস্ক্ৰাইবাৰ দাদা হয় তেখেতৰ পৰা আমি চকলেট চিপছ কিবা কিবি অলপমান কিনি ল'লোঁ এতিয়া যাওঁ আহক নমস্কাৰ কি খবৰ আপোনালোকৰ দীপদিয়াৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইয়াৰ দোকানৰ আগত চিপছ চকলেট লৈ পেলাই আমি ৰেডি পিকনিক যাবলৈ আমাৰ লগত আছে এনেকৈ এখন গাড়ী বেছি মানুহ নাযাওঁ কম মানুহে যাম আমি কেইটাই যাম 10জনমান মানুহ দেখিব বাৰু বাকী ভিডিঅ'ত আপোনালোকে চাই থাকিলে গম পাব আমি যাব ওলাইছোঁ নাৰেংগী এটা হহুৱা জেগালৈ যাব ওলাইছোঁ চন্দ্ৰপুৰ ছাইড পৰিব চাগে এতিয়া দোকানৰ আগতে আছোঁ দোকানৰ আগৰ পৰাই চিপছ লৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ তেনেহ'লে আপোনালোকে ব'লক আৰু আজি আমাৰ পিকনিক স্পটলৈ পিকনিক স্পট আমি আহি পালোঁ আমাৰ পিকনিক ভাবোঁতে আমি কামৰেং আহি পালোঁ কামৰেং কয় নে খামৰেং কয় খামৰেংগা বিল আহি পালোঁ আমাৰ এইফালে জেগা ৰেডি কণী বইল হৈ গ'ল এতিয়া যোগাৰ পাতি চলি আছে প্ৰথমতে ব্ৰেকফাষ্টটো হৈ লওক বাকী এইফালে মানুহ বহুত আছে মানুহ বহুত ভিৰ চাহপানীখিনি যোগাৰ কৰিলোঁ আগতে আৰু পিকনিক প্লেচ আহি পালোঁ এতিয়া আৰু আহি কেনে চাওক আমাৰ পূৰা ৰেডি আমাৰ ৰাতিপুৱাৰ নাস্তা কেতিয়া বাজিল বাইদেউ 11:30 বাজিল এতিয়া 11:30 আমি ৰাতিপুৱা নাস্তা কৰিম তুমি কি কৰি আছা ইপিনে চাহ বনাই আছে আৰু সমীক্ষা কি কৰিছা দালি বাইদেউ চব্জি ৰেডি কৰি আছে আৰু ভণ্টি পূৰা মোবাইলত ব্যস্ত আৰু আমাৰ জানজীক চাওক জানজী আৰু বাবু কি আছিল তাৰ নাম হা হিয়ানেও একদম বঢ়িয়া কৰি খোৱাত লাগি গৈছে একদম চাওক আমাৰ পিকনিকৰ সৰু মেম্বাৰ একবাৰ চাই দিয়া ইপিনে চাই দিয়া জিমা খাইছা জান কি খাইছা কল বাইদেউ আপুনি আৰম্ভ কৰাই নাই এতিয়া জেলি লগাই ব্ৰেড খাব বাইদেউ আমাৰ অহাৰ পাছত ব্ৰেকফাষ্ট ৰেডি আমাৰ ব্ৰেড জেলি মুড়িৰ লাড়ু বইল কণী কল কমলা আৰু আমি যে চকলেট কিনিছিলোঁ দাদাজনে আমাক চাউলত খাবলৈ আমাক তিলৰ লাড়ু এপেকেট দি পঠাইছে দাদাজনৰ কাৰণে থেংক ইউ চাহপানী খাই লৈ বাপেক জীয়েকে খেলিবলৈ ধৰিলে প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰোঁতে মই কৈছিলোঁ যে আমি হহুৱালৈ গৈ আছোঁ বুলি কিন্তু আমি হহুৱা পোৱাৰ পাছতে আমি আলোচনা কৰিলোঁ গোটেইবোৰে যে খামৰেংগা বিললৈ যাওঁ বুলি তাৰপিছত আমি আৰু জেগাটো আমাৰ পিকনিক স্পটটো চেঞ্জ হৈ গ'ল আমি খামৰেংগা আহি পালোঁ বাইদেউহঁতে চব্জি পাচলি যি আছে এইবোৰ কাটিবলৈ ধৰিলে পিকনিকতো জানে আমাৰ এইফালে দেৰি হৈছে কাৰণে দৌৰা দৌৰি লাগিছে আমাৰো দেৰি হ'ল যাওঁতে চাহ খাওঁতে 11টা বাজিল সেইকাৰণে পটাপট বনাবলৈ ধৰিলোঁ মই দালি হ'ল আলু ভাজি হ'ল পনীৰ হ'ল এতিয়া মাংস বনাওঁ আৰু টাইম লাগিব ভাত খাওঁতে 3টাই বাজিব বাইদেউহঁতে গোটেইখিনি যোগাৰ পাতি দি উঠি এনেকৈ এতিয়া ফটো উঠিবলৈ ধৰিলে বাহিৰৰ অলপ জেগাখিনি অলপমান ঘূৰিবলৈ যায় বোলে তাৰপাছত গোটেইকেইটাকে তিনিটা ল'ৰা ছোৱালীকে এনেকৈ জেগাতে বহাই থ'লোঁ গোটেইকেইটাকে তলতে এনেকৈ পাতিখন পাৰি বহাই থ'লোঁ তাৰপাছত আৰু ইফালে সমীক্ষা আৰু মই মাংস বনাবলৈ ধৰিলোঁ বাকীবোৰ সকলো বনোৱা হৈ গ'ল অকল মাংসটোৱে বাকী আছে তাৰপাছত এতিয়া দুইজনী মাংস বনাই আছোঁ এয়া সমীক্ষা হয় দেই মোৰ পাৰ্টনাৰ বুলিয়ে ক'ব পাৰি আৰু
তাৰপিছত আমি দুজনী এনেকৈ মিলি পেলাই বনালোঁ। বাকী ঘৰততো আমি ৰন্ধা বঢ়াখিনি সদায় কৰোঁ দিয়কচোন, দিনত দুসাঁজ আমি সদায় ৰান্ধিয়ে খাওঁ, কিন্তু এনেকৈ বস্তুখিনি অলপমান যোগাৰ কৰি লৈ যাই পেলাই বাহিৰত অলপ এসাঁজ ৰান্ধি খালেও মানে ভাল লাগে। নতুন বছৰ বুলি পিকনিক এটা হয়, খানা এটাও হয়, আৰু ল'ৰা ছোৱালীকেইটাকো সদায় সদায়নো ঘৰত কিমান খুৱাব, এনেকৈ বাহিৰত পৰিৱেশৰ মাজত অলপমান ঘূৰাই ফুৰাই এনেকৈ ৰান্ধি বাঢ়ি অলপমান খুৱাই বুৱাই ভাল লাগে দিয়কচোন। আমাৰ পিকনিকৰ ভাত পানী বনোৱা হৈ গ'ল। এতিয়া চাওক আমাৰ আইটেম চিকেন, এইটো হ'ল চিলি পনীৰ, আলু ভাজি, চালাড আৰু দালি ভাত। গোটেইকেইটা কেনেকুৱা হৈছে? ভাল হৈছে নে? ভাল হৈছে বাইদেউ? নিমখ চিমখ চব ঠিকে আছে, ধুনীয়া ভাল হৈছে খাবলৈ। আৰম্ভ কৰা হাতে পানীয়ে দি দিছেনে? তে আমি এতিয়া আৰম্ভ কৰোঁ। পিকনিকত যোৱা হিচাপে মানুহ আমি কম আছিলোঁ যদিও গৈ ভাল লাগিল। গোটেইকেইজনৰ লগত লগ হৈ এনেকৈ এসাঁজ খাই ভাল লাগিল। সকলোৱে ভাল পালে খাই। আঞ্জা যি বনাইছোঁ গোটেইখিনি বস্তুৱে খাবলৈ ভাল হৈছে। তাৰপিছত খোৱা বোৱা শেষ কৰি আমি এতিয়া খামৰেঙৰ বিলৰ আশে পাশে ফুৰিবলৈ গ'লোঁ। এইবোৰ ঘোঁৰা বুলিয়ে কয় দিয়কচোন, আৰু তাতে এইবিলাক ৰাইডিং কৰে। ৰাইডিঙত কৰিলে এইবোৰ 100 টকাকৈ লয়। আমি সৰু বাচ্ছাকেইটাই ৰাইডিং কৰিলে, আমাৰ জীউ আৰু আমাৰ টিকলাটো যে গৈছিলে, তাৰপিছত সিও তাতে ঘোঁৰাৰ ওপৰত উঠিলে। তাৰপিছত উঠি আমি এতিয়া ফটো উঠিবলৈ গ'লোঁ। তাৰপাছত এটা কথা, এতিয়া আমি বাৰু নিজে ৰান্ধি খাইছোঁ। আপোনালোকে যদি নিজে ৰান্ধিও নাখায়, তথাপিতো তাতে বহুতখিনি সুবিধা আছে। আপোনালোকৰ মানুহকেইজন খালী খামৰেঙা বিলখন ফুৰিব যাওঁ বুলি কৈ যদি এনেকৈ ঘৰৰ পৰা ওলাইও যায়, তাতেও কথা নাই। তাতে আপোনালোকৰ ভাত পানী সকলোখিনি যোগাৰ সিহঁতেও কৰি দিব। আমি বাৰু নিজে কৰি খাইছোঁ। এইফালে বিলখনত এতিয়া আপোনালোকে এনেকৈ নাৱতো উঠিব পাৰে, এনেকুৱা ব'টিঙৰ সুবিধা আছে। আমি এনেই ফটো উঠিলোঁ, নাৱত উঠি নগ'লোঁ কাৰণ মোৰ বহুত ভয় লাগে, পানীক লৈ মোৰ বহুত ভয় লাগে। তাৰপিছত এয়া চাওকচোন বাহিৰৰ পৰিৱেশটো, কিমান মানুহ, বাপৰে! মই প্ৰথমতে কৈছিলোঁ নহয় কিমান মানুহ আহিছে। আমি এটা বেলেগ এৰিয়াত খাইছোঁ আৰু ইয়াতে এইটো আৰু বেলেগ এৰিয়া, ইফালে ইমান মানুহ, ইয়াতেও বহুত মানুহ আহিছে। কিন্তু আমি যেতিয়া ভাত পানী খাই উঠাৰ পিছত আমাৰ যেতিয়া 4টা বাজিছে, আবেলিৰ সময় হৈছে, পৰিৱেশটো দেখিছেনে? আকাশখনলৈ চাওকচোন, কিমান ধুনীয়া মানে পৰিৱেশটো। তেনেহ'লে বন্ধু বান্ধৱীসকল, আমাৰ ভিডিঅ'টো আমি ইয়াতে সমাপ্ত কৰোঁ। আমাৰ পিকনিকত গৈ আমাৰ বহুত ভাল লাগিল, আৰু আপোনালোকেও যাব, নিশ্চয় বহুত ভাল লাগিব। তেনেহ'লে আজিলৈ আমাৰ ভিডিঅ'টো ৰাখিছোঁ ইয়াতে। ধন্যবাদ।